সো ফ্ৰেণ্ডছ আজি আপোনালোকৰ মাজত আহিছোঁ নতুন এটা ছেটিং লৈ মোবাইলৰ ছেটিং মোবাইলটো যদি আপোনাৰ কোনোবা হেক কৰিছে বা কোনোবা কিবা খেলি মেলি কৰিছে মোবাইলটোত বা থাৰ্ড পাৰ্টি এপ ইউজ কৰি আপোনাৰ মোবাইলে চাই আছে যদি এইবোৰ সকলো আপোনাৰ মোবাইলৰ পৰা আঁতৰাব গৈছে হেকৰ পৰা তেনেহ'লে মোৰ এই ভিডিঅ'টো চাই থাকক লাষ্টলৈকে কোনো প্ৰব্লেম নোহোৱাকৈ থাকিব অকণ ভিডিঅ'টো স্কেপ নকৰিব যদি ভিডিঅ' স্কেপ কৰা অকণ বুজি নাপাব আৰু তাৰ লগত চেনেল ছাবস্ক্ৰাইব কৰিব ভিডিঅ' লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ অসমবাসীলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি সৌজয় অসম সো ফ্ৰেণ্ডছ মই মোবাইল স্ক্ৰীনলৈ আহি গৈছোঁ মোবাইল স্ক্ৰীনত ডাইৰেক্ট দেখুৱাইছোঁ আপোনালোকৰ যাতে কোনো প্ৰব্লেম নহয় মই দেখুৱাইছোঁ কোনকেইটা ছেটিংছ মানে মিলালে বা কোনকেইটা ছেটিং আপোনালোকে চালে আপোনাৰ মোবাইলটো মানে থাৰ্ড পাৰ্টি এপ ইউজ পৰা আপোনালোকে আঁতৰাব পাৰিব আৰু আপোনাৰ মোবাইলটো যদি কোনোবাই হেক কৰি থৈছে হেকৰ পৰা বাচিব পাৰিব মই ভালকৈ দেখুৱাইছোঁ কেনেকৈ কি কৰিব আপোনালোকে ফাৰ্ষ্ট যাব লাগিব প্লে' ষ্ট'ৰত চাব লাগিব কোনোবা থাৰ্ড পাৰ্টি এপ আপোনাৰ মোবাইলত ভৰাই ডিছপ্লে কৰি আছে আপোনাৰ মোবাইলটো দেখুৱাই দিছোঁ বা আপোনালোকৰ যি মেছেজ কৰে হোৱাটছআপত মেছেজ কৰে ফেচবুকত মেছেজ কৰে আপোনাৰ যি চাই মোবাইল সকলো বস্তু আপোনালোকে গম পাই যাব মানে যোনটো থাৰ্ড পাৰ্টি এপ ইউজ কৰি আপোনাৰ মোবাইলত ভৰাইছে তেতিয়া বেলেগে চাই থাকিব পাৰে মই দেখুৱাই দিছোঁ কোনটোত আপোনালোকে চাব পাৰিব প্লে' ষ্ট'ৰ ছেটিং অন কৰিবলৈ ইয়াত মই ভাবিছোঁ প্লে' ষ্ট'ৰ পাই গৈছোঁ প্লে' ষ্ট'ৰত আপোনালোকে গৈ পেলাই ফাৰ্ষ্ট যাব এই ওপৰত 3 লাইন আছে দেখিছে এইকেইটা ইয়াত যাব ইয়াত গৈ পেলাই একো কৰিব নালাগে ইয়াত জাষ্ট আপোনাৰ চিম্পল ছেটিং আছে ইয়াত দেখিছে প্লে প্ৰটেক্ট এইটোত টিপি দিব টিপি দিয়াৰ পিছত আপোনালোকে ইয়াত এইটোত চাৰ্চ কৰি দিব যদি আপোনালোক কোনোবা ইয়াত থাৰ্ড পাৰ্টি এপ ইউজ কৰি পেলাই আপোনাৰ মোবাইলত ভৰাই থৈছে যদি কোনোবাই কিবা ইউজ কৰি দিছে তেনেহ'লে সেই এপছটো আপোনালোকৰ ইয়াত ওলাই যাব আৰু সেই এপছটো আপোনালোকে ডিলিট কৰি দিব বিন্দাছ কোনো প্ৰব্লেম নহয় মই দেখুৱাইছোঁ আপোনালোকে লগালগ এইটো টিপি দিব এই টিপিলে ইয়াত ঘূৰিব অকণমান দেৰি যদি মই থাৰ্ড পাৰ্টি এপ আছে তেতিয়া ওলাই যাব বিন্দাছ চাই থওক আপোনালোকে এইটো এপ্লাই কৰি চাব যদি কোনোবা এপছ ওলাই গম পাব কোনোবা আপোনাৰ মোবাইল মানে হেক কৰি পেলাই চাই আছে ডিছপ্লে কৰি আছে আপোনালোকৰ নাই মোৰ ইয়াত নাইকিয়া মোৰ এইটো ফাৰ্ষ্ট হৈ গৈছে ছেকেণ্ড টিপছটো দেখুৱাই দিছোঁ ছেকেণ্ড টিপছ আপোনালোকে যাব লাগিব হোৱাটছআপ হেকৰ পৰা বাচিবৰ কাৰণেও দেখুৱাই দিছোঁ ফাৰ্ষ্ট যাব লাগিব হোৱাটছআপত গৈ পেলাই লগালগ 3 ডটত টিপিব ওপৰত 3 ডট আছে ওপৰত 3 ডট দেখিছে 3 ডটত টিপিব 3 ডটত গৈ পেলাই ছেকেণ্ড ইয়াত টিপিব হোৱাটছআপ ৱেব টিপাৰ পিছত ইয়াত দেখিব ইয়াত যদি আপোনালোক কোনোবাই যদি কৰি হ'লহেঁতেন ইয়াত একাউণ্টৰ নাম ওলাই থাকিলহেঁতেন যদি একাউণ্টৰ নামটো ওলাই থাকে তেতিয়া আপোনালোকে কি কৰিব সেই একাউণ্টটো লং আউট কৰি দিব লং আউট কৰিলে আপোনাৰ গম পাব যেন আপোনাৰ হোৱাটছআপটো কোনো চোৱা নাই এইটো ছেকেণ্ড হৈ গ'ল আৰু এটা দেখুৱাইছোঁ আপোনালোকে যাব ডাইৰেক্ট ক্ৰমতো হেক কৰি থৈ বহুতে ক্ৰমত নহয় চৰি আপোনালোকে ছেটিঙত যাব ফাৰ্ষ্ট ছেটিঙত গৈ পেলাই এপছত যাব এপছত গৈ পেলাই এপছ ইনপুট যাব এপছ ইনপুট গৈ পেলাই আপোনালোকে দেখিব যেন ক্ৰম আছে ক্ৰম ব্ৰাউজাৰটো আছে এইটোত যাব এইটোত গৈ পেলাই চিম্পল আপোনালোকে যাব ষ্টৰিছত গৈ পেলাই দেখিব যেন মেনেজ স্পেচ ক্লিয়াৰ কেচ কৰি দিব ক্লিয়াৰ কেচ কৰি মেনেজ স্পেচ কৰিব এইটোৰ মানে সকলো কাট খাই যাব যদি কোনোবাই থাৰ্ড পাৰ্টি এপ ইউজ কৰি বা আপোনাৰ কোনো ৱেবছাইট দি আপোনাৰ মোবাইলটো মনিটৰ কৰি আছে তেনেহ'লে আপোনাৰ মোবাইলটো বাচি যাব আৰু কোনো প্ৰব্লেম নকৰে চ' এইটো হৈ যাব পিছত আপোনালোকৰ হৈ গৈছে এইকেইটা কোনো প্ৰব্লেম নাইকিয়া আপোনালোকৰ হৈ গৈছে আৰু মই নতুন এনেকুৱা ধৰণৰ ভিডিঅ' আনি আছোঁ তেনেহ'লে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিয়ক ভিডিঅ' লাইক কৰি দিয়ক এতিয়া আমি উভতি যাওঁ ধন্যবাদ